নমস্কাৰ। এই ভিডিঅ'টিৰ জৰিয়তে মই সমূহ অসমবাসীক এটা কথা ব্যক্ত কৰিব বিচাৰিছোঁ। আচলতে প্ৰথম কথা হ'ল আমাৰ পুলিচৰ গাত কি দুখ আছে, কি দুখ কৰিছে পুলিচে, মাৰি পেলাইছে যে। আপোনালোকৰ কাৰণে, জনসাধাৰণৰ কাৰণে কাম কৰি আছে। সেইবাবে কিছুমান উদণ্ড যুৱকে বাইক লৈ আহিছে, ভিডিঅ' কৰিছে, ইনচাল্ট কৰিছে। কি কাৰণে কৰিছে এইবোৰ? আমি আপোনালোকৰ হকে কাম কৰি আছোঁ। দেশখনৰ কাৰণে, জাতিটোৰ কাৰণে, অসমখনৰ কাৰণে, ভাই বন্ধুৰ কাৰণে, ঘৰখনৰ কাৰণে কাম কৰি আছোঁ আমি সেইবাবে ভুল কৰিছোঁ নেকি? এইবিলাক দিনে ৰাতিয়ে মহৰ কামোৰ খাই একাকাৰ কৰি দিন ৰাতি চিন নোহোৱাকৈ আমি ডিউটি কৰিছোঁ। তাৰ বাবে আমাক এনেকুৱা কৰিছে ন? এটা কথাই ক'ব বিচাৰোঁ সকলোকে, মোৰ শুভাকাংক্ষীসকল, মোৰ ভাই বন্ধুসকল, সকলোকে তোমালোকক কৈছোঁ, সকলোকে হাত জোৰ কৰি কৈছোঁ, ঘৰত থাকা, এইকেইদিন ঘৰৰ খানা খোৱা। বাৰীত আছে নহয়, কল পচলা আছে, ঘৰত বহুত খাদ্য ওলায় বিচাৰিব জানিলে। বাঁহগাজ আছে, মাছ মাংসই আমাৰ অকল খাদ্য নহয়, বিচাৰিব জানিলে বহুত ঘৰতে ওলায়। তো ঘৰতে এইবিলাক বিচাৰি সকলোৱে খাওক। আৰু মই সেইসকলক ধন্যবাদ দিছোঁ, যিসকল এতিয়াও ঘৰৰ বাহিৰ হোৱা নাই, যিসকলে বুজি পাইছে। বুজি নোপোৱাসকলক মই কৈ আছোঁ কথাখিনি। তো সকলো ঘৰত থাকক, ঘৰৰ সকলো কাম কৰক, গান গাওক, চিনেমা চাওক, ফেমিলিৰ লগত সময় দিয়ক, ভাই বন্ধুৰ লগত ক'তো ওলাই নাযাব, গ'লে ছিংগুলকৈ যাওক। কিবা বজাৰ কৰিব লাগে, মেডিকেল যাব লাগে, ইমাৰ্জেঞ্চি, আপুনি প্ৰুফ লৈ আহক। আপোনাক পুলিচে প্ৰুফ চাব, পঠিয়াই দিব, কোনো একো কৰিব নোৱাৰে। তো আপোনালোকৰ কাৰণে আমি কৰি আছোঁ কামবোৰ। সকলোৱে কথাবোৰ বুজি পাব বুলি মই আশাবাদী। আকৌ এবাৰ সকলোকে, মোৰ শুভাকাংক্ষীসকল, মোৰ অনুৰাগীসকল, মোক যিসকলে মৰম কৰে, ইমান দিন মৰম কৰি আহিছে, সকলোকে মই কাতৰ অনুৰোধ কৰিছোঁ, সকলো যেন ঘৰত থাকে আৰু ঘৰৰ সকলো মানুহক সময় দিয়ে। তাৰ বাবে মই আহ্বান জনাইছোঁ আপোনালোকক। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকল জধামূৰ্খ সিহঁতে বুজি পাওক, সিহঁতে পায় যাতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।